জীৱনত যিমানেই ভাল কাম নকৰা কিয় মানুহে তোমাৰ বেয়াটোহে বিচাৰি উলিয়াব। যাক তুমি যিমান মূল্য দিবা তেওঁ তোমাক সিমানেই মূল্যহীন বুলি ভাবিব। যদি কোনোবাই তোমাৰ পৰা আঁতৰি যাব বিচাৰে তেনেহ'লে তাক আঁতৰি যাবলৈ দিবা। যদিহে কোনোবাই তোমাৰ অবিহনে সুখী হৈ আছে তেন্তে তাক তেনেকৈ থাকিবলৈ দিয়া। হাতত ধৰি কিছুদিন চলাৰ নাম ভালপোৱা নহয়, ছায়া হৈ গোটেই জীৱন কাষত থকাৰ নামেই হ'ল ভালপোৱা। পৰিচয় কিছুদিনৰ হ'লেও ৰৈ যোৱা স্মৃতিবোৰ চিৰ জীৱনৰ। ভালপোৱা যিমান বেছি মধুৰ তাতকৈ বহুত বেছি বেদনাই হৈ পৰে যেতিয়া প্ৰিয় মানুহজনে এৰি গুচি যায়। জীৱনটো কি আচৰিত, যাক দেখাৰ লগে লগে ভালপোৱা হৈ যায় কিন্তু তেওঁৰ বিষয়ে সকলো জনাৰ পাছত সকলো শেষ হৈ যায়। জীৱনৰ ৰাস্তা অকলে খোজকাঢ়ি যোৱাটো কঠিন একো নহয়, কিন্তু কাৰোবাৰ হাতত ধৰি বহুত দূৰ যোৱাৰ পাছত সেইখিনিৰ পৰা উভতি আহোঁতে বহুত কঠিন। প্ৰেম যেতিয়া জীৱনলৈ আহে তেতিয়া নীৰৱে আহে, আৰু যেতিয়া কাৰোবাৰ জীৱনৰ পৰা গুচি যায় তেতিয়া শব্দ কৰি যায় কন্দাৰ সুৰত। জীৱনত যিবোৰ গুচি গৈছে সেইবোৰক কেতিয়াও উভতি নাচাবা, নহ'লে যিবোৰ আহিবলগীয়া আছে সেইবোৰকো হেৰুৱাই পেলাবা। যাৰ সময় বেয়া চলি আছে তাৰ লগত সদায় থাকিবা, কিন্তু যিজন মানুহৰ চৰিত্ৰ বেয়া সেইজন মানুহক কেতিয়াও ভৰসা নকৰিবা। জীৱনত কেতিয়াও কোনো মানুহক অন্তৰত আঘাত পোৱাকৈ কথা নকবা, কাৰণ সময়টো গুচি যায় কিন্তু আঘাতবোৰ অন্তৰত ৰৈ যায়। যিটো বস্তু তোমাৰ নিজৰ নহয় সেইটো বস্তুৰ ওপৰত কেতিয়াও নিজৰ অধিকাৰ নেদেখাবা, আৰু যিজন মানুহে তোমাৰ কষ্ট নুবুজে সেইজন মানুহক কেতিয়াও তোমাৰ কষ্টৰ কথা নকবা। থেংকছ ফৰ ৱাচিং। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে। ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ কাষত থাকিব। ধন্যবাদ।